खैराबारि NDRS आरो बारगम ITI मीटिं हलाव स्किल टुलनि मुवाफोर रानदों। स्किल इन्डियानि आदर्शखौ लाखिनानै BTICनि आत्मनिर्भर जौगाखां बिफाननि दैदेननायाव BTCनि गाहाय प्रमद बर'नि दैदेननायाव दानथामारि हाबाफारियाव लाइमोनफोरनि थाखाय दर्जी, लेङाइ इलेक्ट्रिशियान आरो प्लाम्बार मावथिफोर महरै फोरोंथाय जागायबाय। फोरोंथायनि जोबनायाव बृहस्पतिबारखालि खैराबारि NDRS केम्प आरो बारगम रोंदायारि फोरोंथाय फसंथानाव मावख'आरि महरै प्राय 300 आगजु मुवाफोरखौ राननाय जादों। बे आगजु मुवाफोरखौ BTCनि EM वेलसन हासदा, परिषद भवेन्द्र बर', EM दावबायसा बर', UPPL हानजानि मिरु नेहाथारि सपन दास, NDRS ग्रुप अफ प्राइभेट लिमिटेडनि गाहाय मावफुं सामलायगिरि सुखबीर सरकार, सेल्फ एमप्लयमेन्ट एन्ड एन्टारप्रेनारशिप डेभेलपमेन्ट मिशननि बोसोनगिरि रन्जन कुमार बरुवा आरो बारगम ITI दिपु दत्तआ राननानै होदोंमोन। আজি যেটো মানে প্রোগ্রাম হয়েছে ইয়াত এইটো হয়েছে যে স্কিল ট্রেনিং দিয়া। স্কিল ট্রেনিং দিয়ার কথাটো কিয় চিন্তা কৰিলে আমাৰ চৰকাৰে, কাৰণ বৰ্তমানৰ যুগত আমি জানো যে সকলোৱে চাকৰি পোৱাৰ কাৰণে কম্পিটেন্ট নহয় বা এলিজিবল নহয়। কিন্তু চৰকাৰী ক্ষেত্ৰতেই হওক, প্ৰাইভেট সেক্টৰতেই হওক, চাকৰি পোৱাটো বহুতে টান হৈ গৈছে। কিন্তু যিবিলাকে চাকৰি নাপায়, আনএমপ্লয়ড সকল আছে, যিসকলে নিবনুৱা যুৱক যুৱতীসকল আছে, তেখেতসকলৰ ভৱিষ্যতটো কি হ'ব? আৰু বহুতে আছে যে পঢ়া শুনা কৰি পিছত এৰি দিয়ে, কাৰণ ঘৰত বহুত সংসাৰত বহুত কষ্ট, বহুত অসুবিধা, টকা পইচাৰ অভাৱ হ'ব পাৰে। তো তেনেকুৱা মানুহৰ ভৱিষ্যত কি হ'ব? এইবিলাক কথা আমাৰ চৰকাৰে প্ৰমোদ বড়ো ডাঙৰীয়াই চিন্তা কৰি আমাৰ যিটো চিট বিভাগ আছিলে, স্কিল এমপ্লয়মেণ্ট এণ্টাৰপ্ৰেনাৰশ্বিপ ডিপাৰ্টমেণ্ট, 1 কোটি টকাও আমাৰ বাজেট নাছিল। কিন্তু আমাৰ বাজেটখিনি তেখেতে প্ৰায় 12 গুণ বঢ়াই দি কিনে তেখেতে ক'লে যে এই ডিপাৰ্টমেণ্টৰ জৰিয়তে আমি গোটেই BTRত এনেকুৱা নিবনুৱা ল'ৰা ছোৱালী, স্কুল ড্ৰপ আউট ল'ৰা ছোৱালীবিলাকক আমি প্ৰশিক্ষণ, স্কিল ট্ৰেইনিং দিয়াব লাগিলে। স্কিল ট্ৰেইনিঙৰ জৰিয়তে যাতে তেখেতসকলে নিজৰ ভৰিত নিজে থিয় দিব পাৰে, উপাৰ্জনৰ ৰাস্তা যাতে ওলাই ল'ব পাৰে, ইনকাম কৰাৰ কাৰণে, জীৱিকাৰ কাৰণে যাতে উপায় ওলাই ল'ব পাৰে। আৰু সেই মৰ্মে আমাৰ 5খন জিলাতে এতিয়া আমাৰ ITI বিলাকতো আছে। ITIৰ বাহিৰত শৰ্ট টাৰ্ম ট্ৰেইনিং কোৰ্স তেখেতৰ পৰা আমি ইন্ট্ৰডিউস কৰিবলৈ সক্ষম হ'লো, তেখেতৰ পৰা যিটো আমি সহায় পোৱাৰ পিছত। আৰু এইটোৰ জৰিয়তে এতিয়া আমি টাৰ্গেট ল'লো যে প্ৰায় 50,000 নিবনুৱা ল'ৰা ছোৱালীবিলাকক আমি ট্ৰেইনিং কৰাম, যাতে তেখেতসকলে নিজৰ ভৰিত যাতে নিজে থিয় দিব পাৰে, স্বনিয়োজিত যাতে হ'ব পাৰে। আমি ভাল এটা অনুভৱ কৰিছো যে এতিয়ালৈকে আমাৰ চৰকাৰৰ তৰফৰ পৰা, লগতে অসম চৰকাৰৰ সহায়ত, কেন্দ্ৰীয় চৰকাৰৰ সহায়ত প্ৰায় 30,000তকৈ বেছি আমি তেনেকুৱা ধৰণৰ স্কিল ট্ৰেইনিং আমি প্ৰভাইড কৰিব পাৰিছো। আৰু এতিয়া আমি চেষ্টা কৰি আছো যে PMKVY আৰু এটা ডাঙৰ এটা টাৰ্গেট পাবলৈ আমি বহুত আশা কৰিছো। এই টাৰ্গেটটো পাই গ'লে আমাৰ 50,000 টাৰ্গেটটো সম্পূৰ্ণ হৈ যাব। তো এতিয়া কথাটো হ'ল যে এই ট্ৰেইনিঙৰ পিছত 2 ধৰণৰ ট্ৰেইনিং আছে। এটা হ'ল ৰেচিডেন্সিয়েল, এটা হ'ল নন ৰেচিডেন্সিয়েল। ৰেচিডেন্সিয়েল হৈছে যিবিলাকে ঘৰৰ পৰা মানে তেখেতসকলে বাহিৰত থাকি, মানে য'ত মানে প্ৰশিক্ষণ কেন্দ্ৰ, ট্ৰেইনিং চেণ্টাৰত থাকি তাতে 3 মাহ থাকিব লাগিব। খোৱা লোৱা, এডমিশ্যন ফিজ, কোৰ্স ফি, ট্ৰেইনিং ফিজ সব ফ্ৰী দিয়া হয়। আৰু তেখেতসকলক কোৰ্স কমপ্লিট হোৱাৰ লগে লগে জব প্লেচমেন্ট দিয়া হয়, যিবিলাকে বাহিৰত যাব খোজে। তো তেখেতসকলৰ কাৰণে ইমিডিয়েটলি স্যালাৰি পোৱা আৰম্ভ কৰে।
বহুত পৰিয়াল আছে যে তেখেতসকলে ৰেচিডেঞ্চিয়েল ট্ৰেইনিংটো ল'ব নোৱাৰে বা বাহিৰত গ'লে সংসাৰত অসুবিধা হ'ব, তেখেতসকলৰ কাৰণে হ'ল নন ৰেচিডেঞ্চিয়েল ট্ৰেইনিং, যিটো নেকি আজি ইয়াত হৈ আছে। যে তিনিটা জব ৰল, বিশেষকৈ আমাৰ টেইলৰিঙৰ কাৰণে সেল্ফ এমপ্লয়েড টেইলৰিং, প্লাম্বাৰ আৰু আমাৰ এছিষ্টেণ্ট ইলেক্ট্ৰিচিয়ানৰ ইয়াত আজি হৈ গ'ল। এইটো ঘৰৰ পৰাই আপ ডাউন কৰি তেখেতসকলে ট্ৰেইনিংটো ল'ব পাৰিছে। কমপ্লিট কৰাৰ পিছত আমি তেখেতসকলক স্কিল ইণ্ডিয়া NSDC চাৰ্টিফাইড চাৰ্টিফিকেটো দিলোঁ, যিটো নেকি অল ইণ্ডিয়া ভেলিড হয়, ভাৰত চৰকাৰে এপ্ৰুভ কৰা এটা চাৰ্টিফিকেট আৰু ৰিকগনাইজ কৰা এটা চাৰ্টিফিকেট। আৰু তাৰ লগে লগে যে তেখেতসকলে যাতে হাবাথুৰি খাব লগা নহয় যে মই টেইলৰিং শিকিছোঁ, চিলাই শিকিছোঁ, চিলাই মেচিন ক'ৰ পৰা পাম, কোনে মোক টকা দিব, কোনে কিনি দিব। এতিয়া প্লাম্বিং যিবিলাকে শিকিছে, প্লাম্বিং যিটো হেণ্ড টুল কিট ক'ত পাম, কোনোবা এছিষ্টেণ্ট ইলেক্ট্ৰিচিয়ান শিকিছে, সেই এছিষ্টেণ্ট ইলেক্ট্ৰিচিয়ানৰ যিটো টুল বক্স, যন্ত্ৰপাতি বাক্স ক'ত পাম, সেইটো 15-20 হাজাৰ টকাও দাম হ'ব পাৰে। তো তেনেকুৱা ধৰণৰ মানে চিন্তাত যাতে পৰিব লগা নহয়, হাবাথুৰি খাব লগা নহয়। আমাৰ চৰকাৰে ইমান ধুনীয়া ভাবিছে যে ট্ৰেইনিঙো দিম, চাৰ্টিফিকেটো দিম, আৰু তাৰ লগে লগে চিলাই মেচিনো দিম, টুল কিটো দিম, যাতে ইমিডিয়েটলি উপাৰ্জনৰ ৰাস্তাটো ওলায়। खैराबारिनिफ्राय दीपेन डेकानि रिपर्ट NBT लाइभ।